Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. নমস্কাৰ আজি মই তোমালোকৰ আগত দশম শ্ৰেণীৰ ভূগোলৰ প্ৰথম পাঠটো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। এই বিষয়টো আলোচনা কৰিলে ইয়াৰ পাঠত আমি বিশেষকৈ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ এই কথাখিনি জানিব পাৰিম। এই কথাখিনি জনাৰ আগতে আমি ক্লাছ 9ত পাই আহিছোঁ যে ভূগোল বুলিলে কি বুজা। ভূগোল হৈছে ভূগোল শব্দটো গ্ৰীক ভাষাৰ পৰা অহা জিঅ'গ্ৰাফিয়া শব্দৰ পৰা হৈছে গ্ৰীক শব্দ জিঅ'গ্ৰাফিয়া। ইয়াৰ অৰ্থ হৈছে পৃথিৱীৰ পৃষ্ঠৰ বৈশিষ্ট্য আৰু ইয়াৰ বিতৰণ। ইয়াৰ অৰ্থটোৰ পৰা আমি জানিব পাৰিছোঁ যে ভূগোল বুলি ক'লে আমি সাধাৰণতে আমাৰ ইয়াৰ সংজ্ঞা দিব পাৰিম যে ভূগোল হৈছে পৃথিৱীৰ পৃষ্ঠৰ ওপৰত সংঘটিত বিভিন্ন বিতৰণৰ বিজ্ঞান। এতিয়া আমি ভূগোলৰ বিষয়ে গম পালোঁ। এই ভূগোলৰ আমি পিতৃৰ বিষয়ে ভূগোলৰ পিতৃ আমি ক্লাছ 9তে পাই আহিছোঁ। ভূগোলৰ পিতৃ হৈছে ইৰাটোস্থেনিছ। আৰু এই ভূগোল বিষয়টো আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। এই প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল এই দুটা ভাগ আমি ভালদৰে বিতংভাৱে আমি আলোচনা প্ৰাকৃতিক ভূগোলটো আমি বিতংভাৱে আলোচনা আমি ক্লাছ 9ত কৰি আহিছোঁ। আৰু যি আমাৰ পাঠটো অৰ্থনৈতিক ভূগোল, এই অৰ্থনৈতিক ভূগোলটো এই মানৱ ভূগোলৰ এটা পাৰ্ট বা শাখা। এই মানৱ ভূগোলৰ এটা শাখা হৈছে অৰ্থনৈতিক ভূগোল। এই মানৱ ভূগোল ইয়াক এটা কাৰণে অৰ্থনৈতিক ভূগোলৰ এটা প্ৰধান শাখা বুলি কোৱা হৈছে। কিয়নো এটা কাৰণে অৰ্থনৈতিক ভূগোলৰ এটা প্ৰধান শাখা বুলি কৈছে কাৰণ মানৱ হৈছে অৰ্থনৈতিক ভূগোলৰ এক অমূল্য সম্পদ। আৰু এই মানৱ ভূগোলে এখন দেশৰ অৰ্থনীতি ইয়াৰ পৰিচয় দাঙি ধৰে। ইয়াৰ মূলতে আমি অৰ্থনৈতিক ভূগোলৰ যেতিয়া এই পাঠটো আমি পঢ়িম বিতংভাৱে এই মানৱ ভূগোল প্ৰাকৃতিক ভূগোলটো আমি এৰাই চলিম। বৰ্তমান এতিয়া মানৱ ভূগোলৰ বিষয়ে আমি পঢ়িম, যিহেতু আমি প্ৰাকৃতিক ভূগোল আমি ক্লাছ 9ত পঢ়ি আহিছিলোঁ। এতিয়া মেইন কথাটো আহিল যে অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা। তাৰ আগতে আধুনিক ভূগোলৰ আধুনিক পিতৃজন কোন সেই বিষয়ে আমি জানিব লাগিব। তেওঁ হৈছে জৰ্জ চিজহম। জৰ্জ চিজহম। আৰু ইয়াৰ লগে লগে অৰ্থনৈতিক ভূগোল কাক বোলে আৰু অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দুটা বিভিন্ন বিষয়বস্তু। অৰ্থনৈতিক ভূগোল কাক বুলিলে আমি লিখিব লাগিব যে ভূগোলৰ যি শাখা সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়। যিহেতু ইয়াত মানৱ ভূগোলৰ ক্ষেত্ৰত মানুহৰ কাৰ্যকলাপটো আৰু ইয়াৰ ব্যৱহাৰ ইয়াৰ অৰ্থনীতিৰ লগত সম্পূৰ্ণভাৱে জড়িত। এই কথাটো মেইন হয় মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন বিতংভাৱে অৰ্থনৈতিক ভূগোলে আলোচনা কৰে। আৰু ইয়াৰ উপৰিও যদিহে আমাক সোধে যদি বোলে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া, তেতিয়াহ'লে আমি অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিব যাওঁতে এই কথাটো লিখিলে নহ'ব। এই কথাটো যেতিয়া আমাক সুধিলে আমি ক'ব লাগিব যে কোনো এজন ভূগোলবিদে দিয়া এটা সংজ্ঞা দিব লাগিব। এই ভূগোলৰ সংজ্ঞা বুলি ক'বলৈ যাওঁতে এই যি জৰ্জ চিজহম তেওঁ দিয়া সংজ্ঞা এটা আমি ক'ব লাগিব। তেওঁ অৰ্থনৈতিক ভূগোলৰ পিতৃ। তেওঁ দিয়া সংজ্ঞাটো ক'ব লাগিব। তেওঁ এটা সংজ্ঞা দিছিল যে এখন ঠাইৰ অৰ্থনৈতিক ভূগোলৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোল। জৰ্জ চিজহমে কৈছে যে এখন ঠাইৰ অৰ্থনৈতিক গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোল। অৰ্থনৈতিক বুলি ক'লে আমি সাধাৰণতে টকা পইচা কথা ইয়ালৈ নাহে। অৰ্থনৈতিক বুলি ক'লে আমি সম্পদ যেনে কয়লা, খনিজ পদাৰ্থ, তেল আদি এইবিলাকৰ কথা ক'ব পাৰোঁ। অৰ্থনৈতিক ভূগোলৰ আমি অৰ্থ গম পালোঁ বাৰু আৰু ইয়াৰ সংজ্ঞাও গম পালোঁ। এতিয়া আমি দ্বিতীয় পইণ্টলৈ আহিছোঁ, বিষয়বস্তু। ইয়াৰ বিষয়বস্তু বুলি ক'লে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু বুলি ক'লে ইয়াৰ অৰ্থনৈতিক ভূগোলত আমি কি আলোচনা কৰোঁ আৰু কেনেকৈ আলোচনা কৰিম আৰু ইয়াৰ কাৰ লগত সংযুক্ত হৈ আছে এই বস্তুখিনি আমি বিষয়বস্তুত শিকিম। আৰু বিষয়বস্তু বুলি ক'লে সাধাৰণতে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট যিবোৰ আমি সম্পদ, ইয়াৰ ব্যৱহাৰ, ইয়াৰ উপযোগিতা আৰু এইবিলাক কেনেকৈ আমি ক'ৰ পৰা সংগ্ৰহ কৰিছোঁ ইয়াৰ বিষয়ে আলোচনা কৰোঁ।
আৰু আনহাতে ইয়াত আমি এটা পইণ্ট কৈছিলোঁ যে পৰিসৰ, বিষয়বস্তু আৰু পৰিসৰ দুটা সম্পূৰ্ণ বিপৰীত নহয়, কিন্তু এটা আনটোৰ মানে সম্পৰ্ক আছে। বিষয়বস্তু আমি যি আলোচনা কৰোঁ, এই অৰ্থনৈতিক ভূগোলে যথেষ্ট বিষয়বস্তু আলোচনা কৰে, যেনেকৈ ইয়াৰ প্ৰধান শাখাসমূহ যেনেকৈ পপুলেশ্যন জিঅ'গ্ৰাফি, এগ্ৰিকালচাৰেল জিঅ'গ্ৰাফি, হ'লে কৃষি ভূগোল, ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি, ঔদ্যোগিক ভূগোল, ট্ৰেন্সপৰ্ট জিঅ'গ্ৰাফি ইত্যাদি। এইবোৰ বিষয়ে আমি এই বিষয়বস্তুবোৰ এইবোৰে আমি আলোচনা কৰিম। এইখিনিয়ে হৈছে বিষয়বস্তু। যে বিষয়বস্তু আমি পপুলেশ্যন জিঅ'গ্ৰাফিত কি ডিছকাছ কৰিম? পপুলেশ্যন জিঅ'গ্ৰাফিত ডিছকাছ কৰিম যে সাধাৰণতে জনসংখ্যাৰ ওপৰত ডিছকাছ কৰিম, জনসংখ্যাৰ ওপৰত আলোচনা কৰিম। জনসংখ্যা কেনেকৈ বৃদ্ধি হৈছে, ইয়াৰ কাৰণবোৰ কি, ইয়াৰ কাৰণে যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ বিশেষকৈ আলোচনা কৰিম। আনহাতে ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি কি আলোচনা কৰিম? ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফিত আলোচনা কৰিম যে মানে কি উদ্যোগ জগতখনত কি সম্পদ আমি আমাৰ বাবে নিজৰ প্ৰয়োজনীয় সম্পদসমূহ আমি আহৰণ কৰিছোঁ। ইয়াৰ উপৰিও ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি ইয়াৰ এই যিখিনি ঠাইত ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি হৈছে ইয়াৰ কাৰণটো কি, সেইখিনি ঠাইতে যে হ'লে মানে কি ইণ্ডাষ্ট্ৰিটো সেই কাৰণটো কি, আৰু ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ থাকিব পাৰে, সেইবোৰ কাৰণৰ বিষয়ে আমি আলোচনা কৰিম বিষয়বস্তুত। ইয়াৰ পিছতে এগ্ৰিকালচাৰেল জিঅ'গ্ৰাফি। সকলো ঠাইৰে আমি মন কৰিব লাগিব জলবায়ু একে নহয়। কিছুমানত ধান খেতি হ'ব, কিছুমানত মৎস্য উৎপাদন হ'ব। ইয়াৰ মূলতে হৈছে জলবায়ু। এইবোৰ বিষয়ে আমি আলোচনা কৰিম। এইখিনি হৈছে ইয়াৰ বিষয়বস্তু ক'লে এটা মেইন কথা আমি বুজি পালোঁ যে বিভিন্ন সম্পদ আৰু ইয়াৰ ব্যৱহাৰে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু। অৰ্থনৈতিক ভূগোলৰ আমি পৰিসৰ বিষয়ে প্ৰথমে বিষয়বস্তুৰ বিষয়ে আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত ইয়াৰ পৰিসৰ বিষয়ে আলোচনা কৰোঁতে আমি বিষয়বস্তু যিখিনি আলোচনা কৰিছোঁ সম্পূৰ্ণ একে নিচিনা, যদিও অলপ সাধাৰণ ডিফাৰেঞ্চ আছে বা পাৰ্থক্য আছে। অৰ্থনৈতিক পৰিসৰ বুলি কওঁতে আমি ইয়াক ডাইনামিক বুলি ক'ব পাৰোঁ, গতিশীল বুলি কৈছে। ইয়াৰ পৰিসৰ অপৰিসীম। এই অৰ্থনৈতিক ভূগোলে আমি যথেষ্ট বিষয়ে আলোচনা কৰোঁ আৰু ইয়াৰ বৈশিষ্ট্যবোৰো যথেষ্ট বহল। আমি ক্লাছ 10ত আমি যিখিনি জানিব লাগে সাধাৰণ অৰ্থত অৰ্থনৈতিক পৰিসৰটো আমি জানিব যাওঁতে আমি পৰিসৰে 5টা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি পৰিসৰটো আমি নিৰূপণ কৰিব পাৰোঁ যে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, যিটো বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্য, সেই কাৰ্যটো ক'ত অৱস্থিত হৈ আছে, আৰু অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্য কি, এইবোৰ ইয়াৰ বৈশিষ্ট্য কি, অৰ্থনৈতিক কাৰ্যটো কি পৰিঘটনাৰ লগত জড়িত। এই তিনিটা এটা ছেপাৰেট বস্তু। এই তিনিটা আৰু শেষৰ দুটা য'ত আছে অৰ্থনৈতিক কাৰ্যকলাপটো যি হৈ আছে, এই কাৰ্যকলাপটো য'ত আছে তাত কিয় আছে সেই বস্তুটো, আৰু তাৰ ছেকেণ্ডটো হ'ল যে এই কাৰ্যটো যি ঠাইত হৈ আছে সেই ঠাইত নহয়, যদি বেলেগ ঠাইত হ'ল হয় তাতকৈ বেছি ভাল হ'লেহেঁতেন নেকি। এই প্ৰথম যি তিনিটা ক'লোঁ মই, এই প্ৰথম তিনিটা হৈছে পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত। এই তিনিটা পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত, আৰু শেষৰ দুটা আধুনিক অৰ্থনৈতিক ভূগোলৰ লগত জড়িত, যিটো আমাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আৰু বৰ্তমান আমি কি, কিয়, ক'ত, কেনেকৈ এই প্ৰশ্নকেইটা আমি নিশ্চয় পাইছোঁ আগতে ক্লাছ 9ত। এই বস্তুকেইটাই ভূগোলে সাধাৰণতে বিচাৰে। এই বিষয়কেইটা যেতিয়া আমি কি, কিয়, ক'ত, কেনেকৈ সংঘটিত হৈছে, এইবোৰে হৈছে পৰিসৰ। এই অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বিষয়ে সাধাৰণতে যি থুলমূলভাৱে আলোচনা কৰিলোঁ, ইয়াৰ উপৰিও ইয়াৰ পৰিসৰত ইয়াৰ শাখাসমূহ সোমাব। ইয়াৰ শাখাসমূহ যেনে পপুলেশ্যন জিঅ'গ্ৰাফি, এগ্ৰিকালচাৰেল জিঅ'গ্ৰাফি, ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি, ট্ৰেন্সপৰ্টেশ্যন জিঅ'গ্ৰাফি, এইবোৰ সোমাব বাৰু। ইয়াৰ পিছৰ ক্লাছত আমি এইবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। একেলগে গোটেইবিলাক বাৰু নকওঁ। ইয়াৰ পিছৰ ক্লাছত আমি অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো আৰু বিতংভাৱে আলোচনা কৰিম। ধন্যবাদ।